সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এক্সাম গেট আছামিজ ইউটিউব চেনেললৈ বন্ধু বান্ধৱীসকল যিসকল পৰীক্ষাৰ্থীয়ে 2020 বৰ্ষত নীট পৰীক্ষাত অৱতীৰ্ণ হ'ম বুলি ভাবি আছে সিহঁতৰ কাৰণে খুব এটা ভাল খবৰ কিয়নো যোৱাকালি এক প্ৰতিবেদন অনুসৰি নীট পৰীক্ষাৰ বাবে বিদেশৰ পৰা বন্দে ভাৰত বিমানযোগে ছাত্ৰ ছাত্ৰীক অনাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ কৰোনা কালৰ মাজতে অনুষ্ঠিত হ'ব নীট পৰীক্ষা এই পৰীক্ষাত অৱতীৰ্ণ হ'ব বিদেশত থকা ছাত্ৰ ছাত্ৰীসকলো এই সন্দৰ্ভত সোমবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিছে এক আবেদন বিদেশত থকা ছাত্ৰ ছাত্ৰীসকলে নীট 2020 পৰীক্ষা অনলাইন যোগে দিয়াৰ আবেদন খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে ইয়াৰ পিছত আছে অৱশ্যে ন্যায়াধীশ মাগেশ্বৰ ৰাও হেমন্ত গুপ্তা আৰু এছ ৰবীন্দ্ৰ ভট্টে কেন্দ্ৰ চৰকাৰক বন্দে ভাৰত মিছনৰ অধীনত বিমানযোগে বিদেশৰ পৰা ছাত্ৰ ছাত্ৰীসকলক এই পৰীক্ষাৰ বাবে ব্যৱস্থা কৰি দিবলৈ নিৰ্দেশ দিছে উল্লেখ্য যে অহা 13 ছেপ্টেম্বৰ 2020ত অনুষ্ঠিত হ'ব নীট 2020ৰ পৰীক্ষা অৰ্থাৎ অনলাইন যোগে যি পৰীক্ষাৰ ব্যৱস্থা আছিল হেতু খাৰিজ কৰিছে উচ্চতম ন্যায়ালয়ে আৰু বন্দে ভাৰত বিমান যোগে ছাত্ৰ ছাত্ৰীক অনাৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে বন্ধু বান্ধৱীসকল আজিলৈ মানে পৰৱৰ্তী ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনটো দবাই দিবা ধন্যবাদ